Hi friends, welcome to my channel gawoliyasuwalimoimaina. আজি দেৱালী বুলি একদম গা হাতখন বহুত কিবা কিবি কৰিম বুলি ভাবি থৈছো। আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু আপোনালোকে অতি কম খৰচতে কিবা যদি ধুনীয়াকে কিবা এটা ষ্টাইল দিম বুলি সিম্পল ভাবিছে দিব পাৰে। এবাৰটো গলে অহা বাৰলে আপোনালোকে দিব পাৰিব আৰু মই আপোনালোকক দেখাম মই কেনেকৈ সিম্পল কে কম খৰচ মানে খৰচ একেবাৰে নোহোৱাকে বনালো। মই কিন্তু সঁচা কথা ক'বলৈ গলে ধুনীয়া ছবি আঁকিব নাজানো, নহলে জনাখিনি কাৰণেটো ক'বই নালাগে। এফালে মোৰ গা ধুই দেখিলো দেউতা হেতি একদম সব ৰেডি কৰিলে, মই কাম বন কৰি হোৱালে 2টা বাজিলে। এতিয়া আকৌ মই কি কৰিম বুলি ভাবি থৈছো সেইখিনি যা-যোগাৰ কৰিব লাহেকে হলেই নহয়। মই বোলো মনে মনে ভাবিছো দে কোনো ফুল নিচিঙা আগতে ফুলবোৰ চিঙি থওঁ, কাৰণ নহলে হাক দিবলৈও বেয়া লাগে দিয়কচোন। সবেতো তাৰমানে পূজাৰ কাৰণেতো ফুল নিব হয় নে বাৰু কক। আৰু মই একদম ষ্টেপ গিটা বহুত ধুনীয়াকে ধুই কৰি থৈ দিছো, কাৰণ ইয়াত ভৰি খোজ চাকিম বুলি ভাবি থৈছো আৰু ফুল এয়া চিঙিবলৈ আহিছো। আপোনালোকেও কৰিব পাৰিব যদি মই যেনেকে কওঁ তাতকে বেছি ভালকে কৰিব পাৰিব, মোৰ বিশ্বাস। মই একেবাৰে ছবি অঁকাত মিছা আছিলো, এতিয়াও একে, কিন্তু অকমান চেষ্টা কৰিছো আৰু দেখাক দেখি কৰিবলৈ মন যায়, কিন্তু হাতত নাথাকে পইচা আৰু ঘৰখন সজালে নহব নহয়, নিজেও সাজি ল'ব লাগিব। সেইকাৰণে ময়ো সাজিমগে বুলি ভাবিছো অকমানকে তে বুলি ফুলখিনি চিঙি লওঁ। ফুল তাৰমানে বহুত কিজোপা আছে, অ'ত আছে, চিঙালে বহুত দেৰি লাগি গৈছে আৰু চুলিয়ে কৰিছে অকমান দিগদাৰ। গোটেই সোপা ফুল চিঙি আনি ইয়াত থৈ দিলোহি। ইমান ধুনীয়া লাগিছে এখন দেখাটো। মাই গড, ফুলবোৰৰ মাজত যে মই সোমাই থাকিম। তাৰমানে ফটো তোলা সময়কণো গুচি যায় ন, ফটো তুলিলে। মই কেনেকে ফটো তুলিম ভাবি থাকোতে মোৰ গুচি যায়। তাৰমানে মই ভাবো বেছি কৰো কম। আৰু এয়া সাজি কাচি ললো আৰু আপোনালোকক দেখাম মই অতি কম খৰচতে কৰা। মই তাৰমানে আমাৰ ফুট দিবৰ কাৰণে সেন্দুৰ আনি থোৱাই থাকে, সেন্দুৰ অকমান ললো আৰু চাউল কেইটামান ললো আৰু এয়া হালধি আৰু এয়া চাউল। ইয়াত পানী দি অকমান মিক্স কৰি দিলে কালাৰটো ধুনীয়া আহে আৰু আপোনালোকে এনেকে মেলি পেলাই অকমান শুকুৱাই দিলে হাতত নালাগে। আৰু এয়া চক মই ইমান ধুনীয়াকে হালধিয়ে এনেকে দি পেলাই বনালো, সিম্পল কে বনাইছো আৰু সময়ো নাছিলে আৰু মই অকাত মেনা যে বহুত দেৰি হৈ যাব, সেইকাৰণে সিম্পল কে আঁকিছো। এয়া ৰঙা চাউলে এনেকে ফুল এপা বনাই দিলো, তাতে দি দিলো চাউল কম। আৰু আপোনালোকে যদি ভাবিছে চাউলখিনি লোকচান হ'ব, একো লোকচান নহয়। মুৰ্গী থকা সকলে মুৰ্গীক দিব পাৰিব, পাৰ থকাই পাৰক দিব পাৰিব। যদি ৰঙাকে দিবলৈ বেয়া পায় ধুই পেলাইও দিব পাৰিব, হয় নে বাৰু। আৰু এয়া চক ভৰি খোজ আৰু ফুলবোৰ এনেকে দি দিছো। তাৰমানে গোটেই ঘৰখন ফুলেৰে সজাই তুলিছো বুলি ক'লেও বেয়া নহয়। আৰু চাৰিওফালে চকচোন ইমান ধুনীয়া লাগিছে নহয়। মই যে সদায় ভাবো এনেকে যদি সদায় থকা হেতেন। এয়া আমাৰ ঘৰৰ চাকি দিছো। আমাৰ ঘৰৰ চাকি সৌন্দৰ্যতাটোহে বেছি, লাইটিংটো কম। আৰু সঁচা কথা ক'বলৈ গ'লে মই চাকিটোৱে বেছি ভাল পাওঁ। এয়া হৈছে গুণীহঁতৰ ঘৰ। ইমান ধুনীয়া লাগিছে যেন সিহঁতৰ ঘৰলে তৰাবোৰ যেন নামি আহিলে। এনেকুৱা ষ্টাইলত চাকি দিলে মজা লাগে, কিবা এটা ভাল লাগে। ইফালে আমাৰ বৰ্তাহঁতৰ ঘৰ, কৈ দিছো ঘৰবোৰ। আৰু আপোনালোকে কেনেকে সজালে কচালে তাৰমানে ক'ব অকমান। আৰু যদি কৰা নাই মই কোৱা মতে আপোনালোকে কৰিব পাৰিব, একো পইচা খৰচ নহয় ন। খালি ব্যৱহাৰ নকৰাকে হালধি অকমান থৈ দিব, তাৰপিছত সেন্দুৰ অকণ নোলোৱা আগতে থৈ দিব আৰু তেনেকে বনাব পাৰে। আৰু আপুনি যদি ধুনীয়াকে আঁকিব বিচাৰে আঁকিব পাৰে, তাৰমানে জানেই। আৰু মই ভয়ে আজি প্ৰথমবাৰৰ বাবে এই চকৰিটো উল্টাকে দলিয়াই দিলো। ইমান ভয় লাগিছে নহয়, অ' মাই গড। মই যে এইবোৰ জ্বলোৱাত একদম মিছা, কলগছ জ্বলাবলৈও ভয় লাগে। মই বিৰাট ভয়াতুৰ। আৰু মইতো নিজে নজ্বলাও, তাৰমানে মই ভিতৰত সোমাই থকাৰ ভিতৰত তাৰমানে ধপ কৰিলে মই তাৰমানে নোলাই, চাকি বন্তি জ্বলাই ভিতৰত সোমাও। আৰু হেতি বৰকে বলচোন বল ৰাস্তাত ফুৰি আহোঁগে, কোনে কেনেকে সজাইছে কচাইছে চাই আহোঁগে। মই বোলো ঠিক আছে যাওঁ। আৰু চাকিবোৰ দেখিছে ন, নুমাই গৈছে। ইমান ফটকা ল'ৰা ছোৱালীবোৰকে ফুটাইছে, ফটকা বম। মই কিমান চাকি জ্বলাই থাকিম। মোৰ হাতখনহে হালধি লগোৱা, হালধি ৰঙা এনেকে চিন বহি আছে। মই বোলো গছমান মই জ্বলাই পেলাই মই আকৌ ফুৰোঁগে যাওঁ, কাৰণ ভাল লাগিছে দেখোন মানুহবোৰৰ তাৰমানে সজোৱা কচা আছে। আৰু ওপৰত যে ফুটাটো দেখি ভালো লাগে। আৰু আজি দিনটো ইমানে কষ্ট হ'ল, খোৱা বোৱাটো নাই। মোৰ মুখ চুখ ফুলি যায়, টোপনি আহিছে, ভাগৰ লাগিছে আৰু ফুট য'ত ত'ত লাগি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব দেই।